আপোনালোকক এটা কথা জনাই দিছোঁ যে গাইজ আজি ভিডিঅ'টো গাইজ বহুতেই দীঘল হ'ব গাইজ, বহুত মানে কি ক'ম আৰু 12-13 মিনিটৰ ভিডিঅ' হ'ব গাইজ। আজি আপলোড কৰিম গাইজ। গাইজ আৰু এটা কথা গাইজ, এই ভিডিঅ'টো গাইজ পাৰ্ট 1 ভিডিঅ' হ'ব গাইজ। কেলৈ কি আপোনাৰ বহুত দীঘল ভিডিঅ'ৰ কাৰণে পাৰ্ট 1 ভিডিঅ' বনাইছোঁ, আৰু পাৰ্ট 2 ভিডিঅ' গাইজ অহাকালি আপলোড কৰিম। আৰু আপোনালোকে চাব গাইজ, কেনেকুৱা পাই গাইজ মোক কমেণ্ট কৰিব গাইজ। গাইজ আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকক সকলোকে গাইজ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ গাইজ মোৰ ঘৰৰ পৰা নাই কমেও 30 কিলোমিটাৰ দূৰত, আৰু তাত বহুত সুন্দৰকৈ কিবা এটা হৈছে, আপোনালোকক দেখাই আছোঁ গাইজ। ব'লক, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনন্ত জোনাই বয়স গাইজ। সকলোকে গাইজ প্ৰথমতে স্বাগতম জনাইছোঁ, আৰু ৰাতিপুৱা গাইজ গুড মৰ্ণিং। আৰু মই গৈ আছোঁ ফাইনেলি গাইজ মোৰ ঘৰৰ পৰা 30 কিলোমিটাৰ দূৰত গাইজ। ফাইনেলি তাত বহুত ডাঙৰকৈ শংকৰ উৎসৱৰ অধিৱেশন হৈ আছে গাইজ, আৰু আপোনালোকক সকলো দেখাম গাইজ, সম্পূৰ্ণ দেখাম ভিডিঅ'টোত। আৰু আপোনালোকে ভিডিঅ'টো ক্লিপ নকৰে গাইজ, একেলগে চাই থাকিব। ব'লকচোন তেনেহ'লে গাইজ মই ভিডিঅ'টো বনাবলৈ গাইজ আৰম্ভ কৰোঁ। আৰু ফাইনেলি ঘৰৰ পৰা এতিয়া ওলাওঁ আৰু গাইজ ট্ৰেইনত যাম। ট্ৰেইনৰ পৰা নাই কমেও গাইজ আপোনাৰ 7:30 7:30 মানত পাই যাম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ। 7:30 মানে 8টা মানে একজেক্টলি 8টা মানৰ অধিৱেশনলৈ পাই যাম, শংকৰ উৎসৱ অধিৱেশনলৈ। আৰু আপোনালোকে ভিডিঅ'টো ক্লিপ নকৰে গাইজ, চাই থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টো মই বনাবলৈ গাইজ আৰম্ভ কৰোঁ। এনেলৈকে চাব পাৰে ৰেলৱে ষ্টেচন চিমেণ্ট চাপৰি আহি পালে মাত্ৰ ইমান মানুহ চাওক। তাৰ পূৰা ৰেলৱে ষ্টেচন চিমেণ্ট চাপৰি পূৰা মানুহ ভৰ্তি, নামি আছে আৰু উঠি আছে। চাব পাৰে আপোনালোকে। মাই গড, এবাৰ আপোনালোকৰ দেখাই সম্পূৰ্ণ চাওক। পূৰা ভৰ্তি মানুহ। অ' মাই গড, ইমান মানুহ গাইজ, ইমানেই মানুহ হৈছে। নামি আছে আৰু উঠি আছে, চাব পাৰে আপোনালোকে। চাওক পূৰা চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচন পূৰা মানুহ ভৰ্তি। চাব পাৰে মানুহ চাওক। অ' মাই গড, দেখিবলৈ পাইছে চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনত ইমানেই মানুহ, গোটেই মানুহকেইটা অধিৱেশনলৈ। আৰু যিকেইটা মানুহ আপোনাৰ দুদিনমান আগত আহিছিলে সেইকেইটা বিশেষকৈ সেইকেইটা যেনিবা আপোনাৰ লখিমপুৰ, ৰঙিয়া গুৱাহাটীৰ পৰাও অহা মানুহ আছিলে ৰাইজ, সেইকেইটা বিশেষকৈ আকৌ সেইকেইটা যাবলৈ বিচাৰিছে ৰাইজে। আৰু বহুত ট্ৰেইনত আহিছে। মাই গড, বহিবলৈ জেগা নাই গাইজ, বহিবলৈও জেগা নাই। ফাইনেলি গাইজ যাওঁতেও থিয় হৈ গৈছে, ইমানেই মানুহ। আৰু নামোতে ৰেলৱে ষ্টেচনত চিমেণ্ট চাপৰি ইমানেই মানুহ ভিৰ, নামিবলৈ যি অসুবিধা গাইজ, কি ক'ম। আৰু ইমানেই মানুহ, পূৰা ৰেলৱে ষ্টেচন ভৰ্তি। আপোনালোকে দেখিবলৈ পাইছে গাইজ, ৰেলৱে ষ্টেচনতো দেখিবলৈ পাইছে ইমানেই মানুহ ভিৰ। আৰু মাই গড, আৰু অধিৱেশনতো গাইজ ইমানেই ৰাইজ, বাপসকল আইসকল ইমানেই আহিছে গাইজ, কি ক'ব। বহুত মনটো ভাল লাগিছে গাইজ। ভিডিঅ'টো গাইজ ক্লিপ নকৰে গাইজ, একেলগে চাই থাকিব গাইজ। ব'লকচোন তেনেহ'লে গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনলৈ, আৰু আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু আপোনালোকে চাই থাকিব গাইজ, ভিডিঅ'টো ক্লিপ নকৰে গাইজ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো আপোনালোকক দেখাবলৈ মই আৰম্ভ কৰোঁ গাইজ। এইমাত্ৰ আহি পালোঁ, চাব পাৰে আপোনালোকে। ফাইনেলি গাইজ দেখিবলৈ পাইছে আপোনালোকে, এইখন হৈছে গেটখন, অতি সুন্দৰ গেট। আৰু ইয়াৰ পৰাই আৰু চাওক মানুহ, চাওক কিমান মানুহ। মাই গড গাইজ, চাব পাৰে। আৰু আপোনালোকক দেখাই আছোঁ গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো আৰু দেখাবলৈ আপোনালোকক আৰম্ভ কৰোঁ মই গাইজ। ফাইনেলি গাইজ য'ত নেকি আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন পতা আছে, তাত মাটি 400 বিঘা মাটিত অধিৱেশনটো পতা হৈছে। আৰু ইমান ডাঙৰ, ভাবি চাওক, 400 বিঘা মাটিত অধিৱেশনটো পতা হৈছে। ফাইনেলি গাইজ মই আপোনালোকক মোৰ বেক কেমেৰাৰ পৰা মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ গাইজ। চাওক, এয়া হৈছে আমাৰ আইগৰাকী আৰু বাপসকল, অতি সুন্দৰ। বহুতে ভাল লাগিছে গাইজ। আজি অধিৱেশনৰ শেষৰ দিনাখন আহিছোঁ গাইজ, বহুত ভাল লাগিছে গাইজ, বহুত ভাল লাগিছে গাইজ। অ' মাই গড, ইমানেই আহিছে ৰাইজ, চাওক গাইজ। আপোনালোকক এবাৰ বেক কেমেৰাৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ গাইজ। অ' মাই গড, বহুত ভাল লাগিছে। আৰু ইমান অতি সুন্দৰ হৰিনামো গাইছে গাইজ বাপসকল। মাই গড, ফাইনেলি গাইজ চাব পাৰে 400 বিঘা মাটিত অধিৱেশনটো পতা হৈছে, ইমান ডাঙৰকৈ। মাই গড। আৰু গাইজ কোনে ইয়াত চাবলৈ আহিছে গাইজ, মোক কমেণ্ট কৰি জনাব গাইজ ভিডিঅ'টোত। আৰু যিমান পাৰে ভিডিঅ'টো গাইজ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। ইমানে ভকতসকল আহিছে, ভাবি চাওক।
ইমানে ভকতসকল আহিছে, ভক্তিসকল ইমানে আহিছে। চাওক আপোনালোকক এবাৰ দেখাই আছোঁ, চাওক এয়া হৈছে, চাওক ইমান মাই গড। ৰাস্তাটো মানুহ আছে, এইফালে পথাৰ মানে য'ত নেকি অধিৱেশনটো পতা আছে তাতো মানুহে মানুহ। মাই গড। ফাইনেলি গাইজ মোক ক্ষমা কৰিব গাইজ, মই বেক কেমেৰাৰ পৰা সকলোক দেখাইছোঁ গাইজ ৰাইজক। আৰু মোৰ মানে ফ্ৰণ্ট কেমেৰাটো গাইজ বৰ্তমান বেয়া হৈ আছে গাইজ, সেইকাৰণে মই ফ্ৰণ্ট কেমেৰাত ল'ব পৰা নাই গাইজ। আৰু মই বেক কেমেৰাতে সকলোকে দেখাইছোঁ গাইজ। মই অকলে গৈছোঁ কাৰণে গাইজ অকণমান অসুবিধা হৈছে গাইজ কেমেৰামেনৰ কাৰণে গাইজ। আৰু আপোনালোক কেনেকুৱা পাইছে গাইজ ভিডিঅ'টো চাই গাইজ। যদি ভাল লাগিছে গাইজ যিমান পাৰে ভিডিঅ'টো গাইজ শ্বেয়াৰ কৰিব গাইজ, আৰু লাইক কৰিব গাইজ, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব গাইজ। ফাইনেলি গাইজ আজি শেষৰ দিনাখন আহিও গাইজ বহুতেই ভাল লাগিছে গাইজ। আজি বহুত ভাল ভাল কথা শিকিলোঁ গাইজ, আৰু ইমান অতি সুন্দৰকৈ ভাল ভাল কথা গাইজ কৈছে গাইজ বাবুসকলে, বহুতেই ভাল লাগিলে গাইজ মোক। আৰু আপোনালোকে গাইজ কোনে কোনে ইয়াত আহিছে গাইজ মোক কমেণ্ট কৰি জনাব গাইজ। কেন্দ্ৰীয় সেৱা বাহিনীৰ সেৱক সেৱিকাসকল, আই মাতৃ কল্যাণ সমিতিৰ সেৱক সেৱিকা সমস্তজনৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। লগতে প্ৰণিপাত জনাইছোঁ এই মহাসমুদ্ৰ গোটেইকেইটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি মুকলি সভাৰ কাৰ্যসূচীত আহি উপস্থিত হোৱা আমাৰ অতিকৈ শ্ৰদ্ধাভাজন এই কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ বিষয়ত বক্তব্য প্ৰদান কৰিবলগীয়া অতিথি সমস্ত, মই জয় জয়তে আপোনাৰ খবৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যাত্ৰা পথত আপোনালোকে নতুনকৈ সংযুক্ত হোৱা জোনাই জিলাৰ এই অধিৱেশনে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অতিক্ৰম কৰি এই বৰ্ষৰ পিছতে এই যাত্ৰা ৰঙিয়ালৈ গুচি যাব। এই জিলাৰ পৰা বিদায় লৈ আজি পতাকা উত্তোলন আৰু 5 বজাৰ লগে লগে পতাকা অৱনমিত হোৱাৰ লগে লগে এই পতাকা বহন কৰি ৰঙিয়া জিলা শাখালৈ আগন্তুক 93 সংখ্যক বৰ্ষৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে এটা মানৱ যাত্ৰাৰে এক মিছিলেৰে তালৈ পতাকা বহন কৰি লৈ যাব। এই শুভক্ষণত ৰঙিয়া জিলাৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় বিষয়ববীয়া, জিলাৰ বিষয়ববীয়া, মূলৰ সদস্য আৰু সন্মানীয় কৃষ্ণ কৃষ্ণ হৰি ৰাম। অতি তাৎপৰ্যপূৰ্ণভাৱে আজিৰ এই গানিকাৰ দলটি শিশু শিল্পীসকলে গানিকাৰ পৰিৱেশন কৰি আন এক ইতিহাস ৰচনা কৰিছে। মই শিল্পীসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিমধ্যে মুখ্য উপদেষ্টাৰ দায়িত্ব পালন কৰা ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভৱেন্দ্ৰনাথ ডেকা প্ৰভুজনা, তেখেত আমাৰ মাজতে উপস্থিত হৈছে। মই আদৰণি সমিতিৰ সভাপতি, সম্পাদক আৰু কাৰ্যকৰী সভাপতি আৰু পদাধিকাৰ বাপক সহিতে পদাধিকাৰ বাপক পতাকাৰ থলীত পতাকা উত্তোলনৰ কাৰণে মই আমন্ত্ৰণ জনালোঁ। আৰু এই কাৰ্য ফাইনেলি গাইজ চাব পাৰে আপোনালোকে আইগৰাকী আৰু বাবুসকলক দেখি অতি সুন্দৰ লাগিছে গাইজ, আৰু ইমানেই ধুনীয়া লাগিছে গাইজ। চাব পাৰে 400 বিঘাত অধিৱেশনটো পতা হৈছে গাইজ, আৰু ইমানেই ভাল লাগিছে গাইজ। আৰু বহুতে আহিছে বাবুসকল আৰু ভক্তিসকল, বহুত আইগৰাকীসকলে পূৰা একদম গোটেই 400 বিঘাতৰ মানুহ কোনো কমেই নাই গাইজ, পূৰা ভৰ্তি গাইজ, ইমানেই মানুহ হৈছে, জেগাই নোযোৱা হৈ গৈছে গাইজ। চাব পাৰে আপোনালোকে, আৰু দেখাই আছোঁ গাইজ, আপোনালোকে ভিডিঅ'টো ক্লিপ নকৰে গাইজ, চাই থাকিব গাইজ। ফাইনেলি গাইজ চাওক ৰাইজ কিমান আহিছে, চাওক আপোনালোকক এবাৰ দেখাই আছোঁ। চাওক ৰাইজ কিমান আছে, ভৰি দিবলৈ জেগা নাই, ইমানেই ৰাইজ আহিছে। মাই গড, বহুতে ভাল লাগিছে গাইজ। সকলোৱে আহিছে অধিৱেশনলৈ, বহুত দূৰৰ পৰা আহিছে গাইজ। আপোনাৰ চিলাপথাৰ, গুৱাহাটীৰ পৰাও আহিছে, ৰঙিয়াৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, নলবাৰীৰ পৰাও আহিছে, ইমান বহুত দূৰৰ পৰা আহিছে গাইজ। চাব পাৰে আপোনালোকে, ইমানেই দূৰৰ পৰা আহিছে। আৰু সিহঁতক বাবুসকলক থকা মেলাও জেগাও দিছে অধিৱেশনৰ সকলো দূৰৰ পৰা অহাকেইটাক। আৰু চাব পাৰি ইমানেই বহুতে ভাল লাগিছে। মোৰ আজি লাষ্ট শেষৰ দিন গাইছে, আজি শেষৰ দিনাখন মই আহিছোঁ গাইজ। বিশেষকৈ মই অকণমান ব্যস্ত আছিলোঁ কাৰণে শেষৰ দিনাখন আহিছোঁ গাইজ।
পৰিস্বৰূপ মহামিলনৰ পুণ্যক্ষেত্ৰ মানৱ তীৰ্থত আমাৰ ভকত বান্ধৱসকলে চৌদিশৰ পৰা ঢপলিয়াই আহি ইয়াত এই পুণ্যতীৰ্থত অৱগাহন কৰি তেখেতসকলৰ দ্বাৰা সমস্ত আবাল বৃদ্ধ বনিতা সমস্তে আমাৰ নিজৰ নিজৰ জীৱন ধন্য কৰিবলৈ আমি ঢপলিয়াই আহিছোঁ। আৰু ইয়াত সমবেত হোৱা লক্ষ লক্ষ মোৰ প্ৰাণৰ বান্ধৱ সমস্তৰ মোৰ সেৱাৰ্থলী ভগৱন্তৰ চৈতন্য মূৰ্তিস্বৰূপ বাপ বান্ধৱ আই মাতৃ সমস্তৰে পাদপদ্মত আমি আমাৰ মস্তক থৈ আপোনাসকলৰ পাদপদ্মত আমাৰ মস্তক থৈ ভক্তিপূৰ্ণ প্ৰণিবাদ নিবেদন কৰিছোঁ, সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আমি আশা কৰিছোঁ আজি আপোনাসকলে এই জনাই সহযোগত এই যি এটা বাচকবনীয়া এটা অধিৱেশন এখন বিৰাটনব্বৈ সংখ্যক অধিৱেশন ইয়াত অনুষ্ঠিত কৰি আমি জগতত আপোনাসকলে জনাই দিলে, এটা বাৰ্তা প্ৰেৰণ কৰিলে এয়ে আমাৰ জাতীয় জীৱন। মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থোৱা বৰ অসমৰ এইটোৱেই ভেটি। আৰু এই বৰ অসমত আমি যে সকলো জাতি জনগোষ্ঠী মিলি এক মহান অসমীয়া মহাজাতিক আমি পৰিণত হ'ব পাৰোঁ, তাৰ এটা শুভবাৰ্তা গোটেই পৃথিৱীলৈ আজি বিয়পি গৈছে। আৰু সেই তাৰ ঘূৰি ধৰিছে আমাৰ জোনাই জিলাবাসী ৰাইজে, ধেমাজি জিলাবাসী ৰাইজে। আপোনাসকলক জীৱন ধন্য হৈ গৈছে। আপোনাসকলে এই ভকত সমস্ত যি সেৱাৰ সুযোগ পালে আমাৰ নিজৰ নিজৰ জীৱন আমাৰ সকলোৰে ধন্য হ'ব বুলি আপোনাসকলক গণ্য কৰিব। আৰু আমাৰ মস্তক আপোনালোকৰ পদতললৈ নামি গৈছে। ফাইনেলি গাইছ আপোনালোক আৰু এখন বস্তু এটা দেখাই আছোঁ, আপোনালোকে চাওক সম্পূৰ্ণ। এইখন হৈছে আমাৰ শ্ৰীমন্ত ভাগৱত। চাওক গাইছ, ভাগৱত অতি সুন্দৰ, ভাল লাগিছে, বহুত চাই ভাল লাগিছে ভাগৱতখন চাই। আৰু এইয়া হৈছে চাওক ৰাইজ, ইমানেই ৰাইজ হৈছে ৱাও। আৰু গাইছ কোনোবাই চাব আহিছে যদিও ল'ৰা ছোৱালী সদায় সাৱধান, মানে মানুহ ভিতৰত যদি সৰু ল'ৰা ছোৱালী যদি আপোনালোকে লৈ আহিছে সাৱধান কৰি ৰাখিব। গাইছ আজি ভিডিঅ'টো গাইছ ইমানতে গাইছ, অহাকালি লগ পাইছোঁ গাইছ পাৰ্ট 2 ভিডিঅ'ত গাইছ। আজিলৈ ইমানতে গাইছ, বাই বাই গাইছ, কৃষ্ণ প্ৰভু।